আপোনাৰ বুকুৰ সোঁমাজত বিষ হয় নেকি? বুকুত জ্বলা-পোৰা কৰে নেকি? এয়া কেৱল এচিডিটিৰ লক্ষণ নে হাৰ্টৰ অসুবিধাও হ'ব পাৰে? জানো আহক। নমস্কাৰ, মই প্ৰদীপ। আপোনালোক সকলোকে মোৰ ভিডিঅ'টিলৈ স্বাগতম জনাইছোঁ। বুকুত হোৱা বিষৰ অন্যতম প্ৰধান কাৰণ হ'ল গাৰ্ড, অৰ্থাৎ গেষ্ট্ৰ-ইছ'ফেজিয়েল ৰিফ্লাক্স ডিজিজ, যাক সাধাৰণ ভাষাত ক'বলৈ গ'লে ঊৰ্ধ্বমুখী এচিডিটি বুলি ক'ব পাৰোঁ। সাধাৰণতে আমি যেতিয়া খাদ্যবস্তুসমূহ খাওঁ, তেতিয়া খাদ্যবস্তুসমূহ খাদ্যনলীয়েদি গৈ ষ্টমাকত সোমোৱাৰ পাছত খাদ্যনলীডালৰ একেবাৰে তলৰ অংশটো, যাক লৱাৰ ইছ'ফেজিয়েল স্ফিংটাৰ বুলি কোৱা হয়, সেই অংশটো চাপ খাই যায়, যাতে ষ্টমাকৰ পৰা খাদ্যবস্তুসমূহ বা ষ্টমাকত নিৰ্গত হোৱা এচিডসমূহ পুনৰ খাদ্যনলীলৈ উভতিব নোৱাৰে। কিন্তু কিবা কাৰণত যদি এই এলিয়াছ বা লৱাৰ ইছ'ফেজিয়েল স্ফিংটাৰটো ঢিলা হৈ পৰে আৰু সম্পূৰ্ণকৈ চাপ খাব নোৱাৰা হৈ পৰে, তেতিয়া ষ্টমাকৰ পৰা এচিডসমূহ তথা খাদ্যবস্তুসমূহ ওপৰৰ খাদ্যনলীলৈ উভতিবলৈ ধৰে। এই কণ্ডিশ্যনটোক গাৰ্ড বা এচিডিটি বুলি কোৱা হয়। গাৰ্ড বা ঊৰ্ধ্বমুখী এচিডিটি হ'লে আপোনাৰ বুকুত বিষ হ'ব, বুকু জ্বলা-পোৰা কৰিব, ডিঙিলৈকে কেতিয়াবা টেঙা পানীৰ উগাৰ আহিব, কিছুসংখ্যক লোকৰ ক্ষেত্ৰত ডিঙিত কিবা এটা লাগি থকা যেন অনুভৱ হয়, যিটো পানী খালেও গুচি নাযায়। ইয়াক চিকিৎসা বিজ্ঞানত গ্ল'বাছ ফেৰিঞ্জিছ বুলি কোৱা হয়। সঠিক সময়ত যথাযথ চিকিৎসা গ্ৰহণ কৰিলে গাৰ্ডৰ পৰা সম্পূৰ্ণৰূপে পৰিত্ৰাণ পাব পাৰি। কিন্তু ইয়াকে নকৰি লক্ষণবোৰ উপেক্ষা কৰিলে বহুতো আনুষংগিক ৰোগৰ সৃষ্টি গাৰ্ডৰ পৰাই হয়, যেনে ইছ'ফেজাইটিছ, বেৰেটছ ইছ'ফেগাছ, ষ্ট্ৰিকচাৰ, আলচাৰেশ্যন, এস্পিৰেশ্যন নিম'নিয়া ইত্যাদি। বুকুত হোৱা বিষৰ আন এটা প্ৰধান কাৰণ হ'ল হাৰ্ট এটেক। যেতিয়া আমাৰ হৃদপিণ্ড বা হাৰ্টৰ মাংসপেশীসমূহত তেজ চলাচল কৰা নলীসমূহৰ কোনোবা এটা অংশ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে, তেতিয়া সেই তেজ গৈ নোপোৱা অংশটোত তেজৰ অভাৱৰ বাবে অক্সিজেন নোহোৱা হয় আৰু ক্ৰমাৎ মৰি যাবলৈ ধৰে। এই কণ্ডিশ্যনটোক আমি হাৰ্ট এটেক হোৱা বুলি কওঁ। হাৰ্ট এটেক হ'লে বুকুত হোৱা বিষ বাওঁ বাহুলৈকো যাব পাৰে, খুব ঘামিব পাৰে, মূৰ ঘূৰাব পাৰে, উশাহ চুটি হ'ব পাৰে। হাৰ্ট এটেক এক আপতকালীন অৱস্থা, ইমাৰ্জেঞ্চি কণ্ডিশ্যন। যদি হাৰ্ট এটেকৰ লক্ষণ অনুভৱ কৰে, ততালিকে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা উচিত। বুকুত হোৱা বিষৰ অন্য এটা কাৰণ হ'ল এনজাইনা। সাধাৰণতে হাৰ্ট এটেক হোৱাৰ কেইবছৰমান আগৰ পৰাই এনজাইনা হোৱা দেখা যায়। যেতিয়া হাৰ্টৰ মাংসপেশীসমূহত তেজ চলাচল কৰা নলীসমূহৰ কোনোবা অংশত তেজ চলাচল কৰাত আংশিকভাৱে বাধা পৰে, তেতিয়া হাৰ্টৰ এটা অংশই প্ৰয়োজন অনুপাতে তেজ নাপায়। এই অৱস্থাটোক এনজাইনা বুলি কোৱা হয়। সাধাৰণতে তেজৰ নলীবোৰৰ ভিতৰত চৰ্বিজাতীয় দ্ৰব্য জমা হোৱাৰ ফলত এনে হোৱা দেখা যায়। যেতিয়া এই দ্ৰব্যসমূহ জমা হৈ সম্পূৰ্ণভাৱে নলীডাল বন্ধ কৰি দিয়ে, তেতিয়াই হাৰ্ট এটেক হয়। এনজাইনা হ'লে বুকুৰ মাজভাগত বিষ হ'ব, বিশেষকৈ দৌৰ মাৰিলে বা অন্য এক্সাৰচাইজ কৰিলে এই বিষ বেছি হৈ উঠে আৰু আৰাম কৰি দিলে লাহে লাহে এই বিষ কমি যায়। আগতীয়াকৈ চিনাক্ত কৰি এই ৰোগৰ উপযুক্ত চিকিৎসা ল'লে সাম্ভাব্য হাৰ্ট এটেকৰ পৰা ৰক্ষা পাব পাৰি। বুকুত হোৱা বিষৰ আন এটা প্ৰধান কাৰণ হ'ল কষ্টকণ্ড্ৰাইটিছ। আমাৰ বুকুৰ সোঁমাজত এডাল হাড় থাকে। এই হাড়ডালক ব্ৰেষ্ট বোন বা ষ্টাৰ্নাম বুলি কোৱা হয়। এই ষ্টাৰ্নামৰ লগত আমাৰ বুকুৰ কামি হাড়বোৰ এক বিশেষ পেশীৰ দ্বাৰা সংলগ্ন হৈ থাকে। এই পেশীবোৰক কাৰ্টিলেজ বুলি কোৱা হয়। এই কাৰ্টিলেজত যদি
কিবা কাৰণত ইৰিটেশ্যন, ছুৱেলিং তথা ইনফ্লেমেশ্যন হয়, তেতিয়াহ'লে তাক আমি কষ্টকণ্ড্ৰাইটিছ হোৱা বুলি কওঁ। বুকু বিষৰ আন এটা অন্যতম কাৰণ হ'ল পেৰিকাৰ্ডাইটিছ। আমাৰ হৃদপিণ্ড বা হাৰ্টৰ চাৰিওফালে এখন আৱৰণ থাকে। এই আৱৰণখনক আমি পেৰিকাৰ্ডিয়াম বুলি কওঁ। এই পেৰিকাৰ্ডিয়ামত কেতিয়াবা যদি ইৰিটেশ্যন আৰু ছুৱেলিং অৰ্থাৎ ইনফ্লেমেশ্যন হয়, তেতিয়াহ'লে তাক আমি পেৰিকাৰ্ডাইটিছ হোৱা বুলি কওঁ। সাধাৰণতে কেতিয়াবা ভাইৰেল সংক্ৰমণৰ বাবে, কেতিয়াবা হাৰ্ট এটেকৰ পাছত বুকুত হোৱা বিষৰ আন এটা উপেক্ষিত কাৰণ হ'ল এনজাইটি। এনজাইটিক আমি সহজ ভাষাত ভয় বুলি ক'ব পাৰোঁ। যদি আপুনি বেছিকৈ হাৰ্ট এটেক হ'ব নেকি, বা এনজাইনা হৈছে নেকি, পেৰিকাৰ্ডাইটিছ হ'ব নেকি, এনেবোৰ কথাকে বাৰে বাৰে ভাবি থাকে আৰু ভাবি ভাবি মনতে চিন্তা কৰি ভয় কৰি থাকে, তেতিয়াহ'লে হয়তো এদিন আপুনি বুকুত বিষ, ধপধপনি, উশাহ চুটি চুটি হোৱা যেন অনুভৱ কৰিব। অথচ চিকিৎসালয়ত গৈ পৰীক্ষা কৰিলে সকলোবোৰ নৰ্মেলে ওলাব। সাধাৰণতে এনজাইনা, হাৰ্ট এটেক আদি 40 বছৰৰ ঊৰ্ধৰ লোকৰ ক্ষেত্ৰতহে দেখা যায়। কিন্তু দিনে দিনে বাঢ়ি অহা আৰামদায়ক জীৱনশৈলী তথা আহাৰত গ্ৰহণ কৰা চৰ্বিজাতীয় আৰু তেলজাতীয় খাদ্যৰ বাবে আজিকালি 40 বছৰৰ তলৰ লোকৰ ক্ষেত্ৰতো এই ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাইছে। সেয়েহে আপুনি যদি বুকুৰ বিষত ভুগি আছে, তেতিয়াহ'লে এই বিষক উপেক্ষা নকৰি ততালিকে চিকিৎসকৰ কাষ চাপক আৰু ৰোগ চিনাক্ত কৰি সঠিক ব্যৱস্থা গ্ৰহণ কৰক। এনেধৰণৰ আৰু অধিক ভিডিঅ'ৰ বাবে ভিডিঅ'টি লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।